নমস্কাৰ বন্ধুসকল। কল্পনা কৰকচোন, আপুনি আন এটা গ্ৰহত সাৰ পাই উঠিছে। আপুনি বাহিৰলৈ ওলাই যায় আৰু নীলা আকাশৰ সলনি মাইলৰ পিছত মাইল বিস্তৃত এখন ৰঙা মৰুভূমি দেখা পায়। এইটো কোনো বিজ্ঞান কল্পকাহিনী নহয়, এইটোৱেই হ'ব পাৰে আমাৰ ভৱিষ্যত। যেতিয়া অন্য গ্ৰহত বসবাস কৰাৰ কথা আহে, বিজ্ঞানীসকলে মংগল গ্ৰহকে সৰ্বোত্তম বুলি গণ্য কৰে। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলিও কোৱা হয়, কাৰণ মংগল গ্ৰহত থকা লোহাৰ খনিজ অক্সিডাইজ হোৱাৰ ফলত তাৰ পৃষ্ঠখন ৰঙা দেখি। ৩,৩৯০ কিলোমিটাৰ ব্যাসাৰ্ধৰে মংগল গ্ৰহ পৃথিৱীৰ আকাৰৰ প্ৰায় আধা। পৃথিৱী আৰু মংগল গ্ৰহৰ মাজত গড় দূৰত্ব ২২৫ নিযুত কিলোমিটাৰ। মংগল গ্ৰহত মানুহ বসবাস কৰাটো সম্ভৱনে? আমি কি কি চেলেঞ্জৰ সন্মুখীন হ'ম আৰু কেতিয়া তাত উপনীত হ'ম, এই সকলো কথা জানো আহক। বিজ্ঞানীসকলে মংগল গ্ৰহক কিয় বাছি লৈছে, শুক্ৰ বা চন্দ্ৰক কিয় বাছি লোৱা নাই? চন্দ্ৰ ওচৰত আছে, কিন্তু ইয়াৰ কোনো বায়ুমণ্ডল নাই। ইয়াত বৃহৎ পৰিমাণৰ পানীৰ দৰে গুৰুত্বপূৰ্ণ সম্পদৰ অভাৱ। আনহাতে শুক্ৰৰ চৰম উষ্ণতা ৪৬০ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হৈ গৈ আৰু আছে তাত বিষাক্ত বায়ুমণ্ডল। কিন্তু মংগল গ্ৰহ অলপ বেলেগ। পৃথিৱীত এটা দিন সম্পূৰ্ণ হ'বলৈ যিমান সময় লাগে, মংগল গ্ৰহতো প্ৰায় একেই সময় লাগে। মংগল গ্ৰহত ২৪ ঘণ্টা ৬ মিনিটত এটা দিন সম্পূৰ্ণ হয়। এই গ্ৰহৰ পৃষ্ঠৰ তলত বৰফ জমা হৈ আছে, যাক পানীলৈ ৰূপান্তৰিত কৰিব পৰা যাব। এক পাতল বায়ুমণ্ডল আছে, যদিও উশাহ ল'বলৈ উপযুক্ত নহয়, একেবাৰে নথকাতকৈ ভাল। সঠিক প্ৰযুক্তিৰ সহায়ত মংগল গ্ৰহ মানৱতাৰ দ্বিতীয় ঘৰ হ'ব পাৰে, কিন্তু সঠিক সাৱধানতা অবিহনে মংগল গ্ৰহ এক মৃত্যুৰ ফান। মংগল গ্ৰহত আমি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম জানো আহক। মংগল গ্ৰহ পৃথিৱীতকৈ বহুত বেছি ঠাণ্ডা। ৰাতিৰ উষ্ণতা -80 ডিগ্ৰী চেলচিয়াছ বা তাতকৈ তললৈ নামি যায়। এই গ্ৰহত অক্সিজেন গেছ নাই। বায়ুমণ্ডলত 95% কাৰ্বন ডাই অক্সাইড গেছ আছে, যাৰ বাবে উশাহ লোৱাটো সম্ভৱ নহয়। মংগল গ্ৰহত পৃথিৱীৰ দৰে শক্তিশালী চুম্বকীয় ক্ষেত্ৰ নথকাৰ কাৰণে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ প্ৰভাৱ দেখা যায়। বিশাল ধুমুহাই কেইবা সপ্তাহ বলি গোটেই গ্ৰহটোত সূৰ্যৰ ৰশ্মি ব্লক কৰি ৰাখে। মংগল গ্ৰহত মধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ প্ৰায় 38%, যাৰ ফলত সময়ৰ লগে লগে মানুহৰ পেশী আৰু হাড়ৰ ক্ষতি হ'ব পাৰে। ইয়াৰ পৰা এইটো স্পষ্ট যে মংগল গ্ৰহত থিতাপি লোৱাটো তালৈ ৰকেট পঠোৱাৰ দৰেই সহজ নহয়। মংগল গ্ৰহত জীয়াই থাকিবলৈ আমাক প্ৰয়োজন হ'ব এডভান্স টেকনলজিৰ আৰু আত্মনিৰ্ভৰশীল বাসস্থানৰ। মংগল গ্ৰহত ৰেডিয়েশ্যন বেছি হোৱাৰ বাবে ঘৰবোৰ এনেকৈ নিৰ্মাণ কৰিব লাগিব যাতে ৰেডিয়েশ্যন ভিতৰত সোমাবলৈ নোৱাৰে। বিজ্ঞানীসকলে গ্ৰহটোৰ পৃষ্ঠত জমা হৈ থকা বৰফৰ পৰা খোৱাপানীৰ ব্যৱস্থা কৰাৰ কল্পনা কৰিছে। নিয়ন্ত্ৰিত পৰিৱেশত খেতি কৰিব লাগিব, দ্য মাৰ্চিয়ান চিনেমাখনৰ দৰে। নাছাৰ বিজ্ঞানীসকলে ইতিমধ্যে মংগল গ্ৰহৰ কাৰ্বন ডাই অক্সাইড গেছৰ পৰা অক্সিজেন প্ৰস্তুত কৰাৰ পৰীক্ষা কৰিছে। মংগল গ্ৰহই পৃথিৱীতকৈ কম সূৰ্যৰ পোহৰ পায়, গতিকে ছলাৰ পেনেল আৰু নিউক্লিয়াৰ ৰিয়েক্টৰৰ জৰিয়তে কলনীসমূহক শক্তি যোগান ধৰিব লাগিব। মংগল গ্ৰহলৈ যোৱাটো এক অন্যতম চেলেঞ্জ হ'ব। যাত্ৰাত প্ৰায় ৬ৰ পৰা ৯ মাহ সময় লাগিব, গতিকে ৰকেটবোৰ যথেষ্ট উন্নত হ'ব লাগিব যাতে যোগান আৰু মহাকাশচাৰীক নিৰাপদে নিব পাৰে। স্পেচ এক্সৰ ষ্টাৰশ্বিপ আৰু নাছাৰ আৰ্টেমিছ প্ৰগ্ৰামে মানুহক মংগল গ্ৰহত পঠিওৱাৰ ৰেচত দৌৰি আছে। এলন মাস্কৰ মতে ২০৩০ৰ পৰাই এইটো সম্ভৱ হৈ উঠিব। অৱশ্যে মংগল গ্ৰহক প্ৰকৃত কলনীলৈ ৰূপান্তৰিত কৰিবলৈ ৫০ৰ পৰা ১০০ বছৰ বা তাতকৈ অধিক সময়ো লাগিব পাৰে। প্ৰথমে মহাকাশচাৰীসকলে সৰু সৰু ঘাটিত বাস কৰিব, কিন্তু ভৱিষ্যতে আমি হাজাৰ হাজাৰ লোকৰ সৈতে মংগল গ্ৰহৰ সমৃদ্ধিশালী চহৰসমূহ দেখিবলৈ পাম। কিছুমান বিজ্ঞানীয়ে বিশ্বাস কৰে যে ইয়াৰ জলবায়ু সলনি কৰি ইয়াক অধিক পৃথিৱীৰ দৰে কৰি তুলিব পাৰিম। এইটো কথা নিশ্চিত যে মানুহে আন এটা গ্ৰহত ভৰি দিয়াৰ আগতকৈও কাষ চাপিছে। যাত্ৰাটো দীঘলীয়া হ'ব আৰু প্ৰত্যাহ্বানেৰে ভৰা হ'ব, কিন্তু যদি আমি সফল হওঁ, আমি হ'ম বহুগ্ৰহীয় প্ৰজাতি।